আজি মই বনাব লৈছোঁ ভেদাইলতা। দেখিছেনে ইমান ধুনীয়া কোমল কোমল আগলি কেইডাল মায়ে দি পঠিয়াইছে আৰু বেছিদিন ৰাখিব নোৱাৰি, বেয়া হৈ যাব। যিহেতু যোৱাকালিৰে চিঙা হয়, তাকে মই এতিয়া বনাবলৈ লৈছোঁ। আৰু মোৰ চকু নেজানো কিয় এটা ইমান ৰঙা হৈ গ'ল, মানে গা ধোৱাৰ পিছতে তেনেকুৱা হৈ গ'ল। আৰু মূৰো ধুই দিলোঁ, মই হেড ৱাছ কৰি দিলোঁ, নেজানো আৰু দেই। বাছ ৰাতি চৰ্দি নেলাগিলে হ'ল আৰু। ইয়াত আলু বইল হ'বলৈ কুকাৰতে দিলোঁ। তাৰপিছত মই এইখিনি গ্ৰাইণ্ডাৰতে মই পিচি ল'ম। ইয়াত মই ঢেকীয়া, আলু তেনেকৈ কাটি মই ৰেডি কৰিলোঁ। এইখিনি মই ফ্ৰাই কৰিম। ইয়াৰ স্মেলটো ইমান ষ্ট্ৰং হয়, বাট মোৰ ভাল লাগে। আগৰ পৰাই মই তেনেকৈ খাওঁৱেই এই চব্জিটো। আৰু এইফালে মই ড্ৰাই চিলি দি দিলোঁ আৰু মোৰ হাতত পানী আছিলে, পূৰা একদম দৌৰিছোঁ আৰু এইফালে আদা নহৰু মই কুটি লৈছোঁ। ইয়াত বেছি মছলা একো নিদিওঁ মই, ইনফেক্ট মই পিঁয়াজো দিয়া নাই, কাৰণ ভেদাইলতাৰ মানে যোনটো নিজৰে এটা ফ্লেভাৰ আৰু স্মেল আছে, সেইটো মানে থাকিলে বহুত ভাল লাগে। তো সেইটো কাৰণে এতিয়া মই বইল কৰা আলুকেইটা মই এনেকৈ ভাঙি লৈছোঁ। তাৰপিছত মই দি দিলোঁ আৰু ভেদাইলতাৰ নিজৰে এটা মানে ফ্লেভাৰ আছে, স্মেল আছে, তো সেইটো থাকিলে ভাল লাগে। সেইটো কাৰণে মই অকল আদা নহৰু দিছোঁ। আদা নহৰু দিলে মানে টেষ্টটো অকণমান বেছি এনহেঞ্চ কৰে, সেইটো কাৰণে দিলোঁ। আৰু অকণমান নিমখ হালধি ইমানে। তাৰপিছত এয়া দেখিছেনে, এতিয়াতো পূৰা মানে চব্জিখিনি হালধি হালধি হৈ আছে, বাট অকণমান পিছত এই চব্জিখিনি ক'লা হৈ যাব। ইয়াত মই আলুখিনি ভালকৈ ভাজি ল'লোঁ হালধি স্মেলটো যাবলৈ। তাৰপিছত মই এইখিনি ঢালি দিম আৰু দেখিছেনে গাইজ, এতিয়া মই লাৰি দিম নহয়, পূৰা ক'লা হৈ যাব চব্জিখিনি। টেন টেন। আৰু ইয়াৰ পানীখিনি শুকাই যোৱাৰ পিছত মই ইয়াত আকৌ পানী ঢালি দিলোঁ, অকণমান জোল টাইপ বনাম। তো এতিয়া মই ঢাকনি দি অকণমান ফ্লেমটো বঢ়াই দিওঁ আৰু দেখিছেনে, এই কাৰী লিভছ আমাৰ ঘৰৰে হয়, ইমান ফ্ৰেছ আৰু ইয়াত আমি মানে বুঢ়া পাতকেইডাল আমি কিনি আনো। আৰু মই ইমান তাৰিফ কৰি আছোঁ, অকল মানে সেইসকলে বুজি পাব যোনে PG ৰেণ্ট বা হোষ্টেলত তেনেকৈ থাকে। এবাৰ ঘৰৰ পৰা বাহিৰত ওলোৱাৰ পিছতহে এইবোৰৰ মানে মূল্য বুজি পায়। আৰু এয়া মোৰ অলমষ্ট মানে ভাত হৈ গ'ল, মোৰ ভাগৰে লাগি গ'ল আৰু তাকেই এতিয়া ভাত খাই শুই যাওঁ আৰু আজিলৈ বাই বাই।